ফাৰ্ষ্টতে দৰ্জাখন খুলি লওঁ দৰ্জাখন খোলাইছে তাৰপিছত লাইটটো দি লওঁ ই চাইডৰ লাইটটো দি ল'লোঁ তেতিয়া পৰিব এতিয়া ৰাতি হৈছে আজি আপোনালোক দেখুৱাম মই আজি বৰিং কৰিম বৰিংটো মানে চাফা কৰিম আজি ৰাতিৰ ভাগত বৰিংটো চাই থাকক এইবোৰ লেতেৰা হৈ গৈছে আজি গোটেইখিনি চাফা কৰিম মই আজি কাগজ কেনেকৈ পাৰি দিয়ে কেনেকৈ কি কৰিব লাগে আপোনালোক দেখাইছোঁ মই এইটো পোৱালিবোৰ আপোনালোকক দেখাইছোঁ এতিয়া আমি এটা বস্তু দেখাইছোঁ আৰু মই বৰিং কৰোঁতে কণ্ট্ৰলাৰ ইউজ কৰিছোঁ আপোনালোকে যদি বৰিং কৰে কণ্ট্ৰলাৰ ইউজ কৰিব এইটো বহুত উন্নত মানৰ কণ্ট্ৰলাৰ এইটো বহুত ভাল কণ্ট্ৰলাৰ এইটো টেম্পাৰেচাৰ কণ্ট্ৰলাৰ বহুত ভাল এইটো হেভি প্ৰাইচ ইয়াৰ মাত্ৰ 600 টকা মই ফাৰ্ষ্টতে দানাটো উলাই লওঁ দানাটো ইয়াৰ পৰা উলাই ল'লোঁ ওপৰৰ যোনবিলাক কামি চামি দি আছে ওপৰত মই কাগজ পাৰি দিছোঁ যাতে গৰম ভাপটো বাহিৰত ওলাই নাযায় কাৰণ মই টেম্পাৰেচাৰ কণ্ট্ৰলাৰ ইউজ কৰিছোঁ সেইকাৰণে মোৰ টেনশ্যন নাই ওপৰত যিকোনো দিলেও লাইটটো বেছি হেৰি হ'লে নুমাই যাব এনেকৈ মই দিছোঁ লাইটটো এই চাইডে দি লওঁ এটা জেগাত দি কাম নাই এইবোৰ ইয়াত থৈ লওঁ ভিতৰত আধাৰৰ পাত্ৰবোৰ মই চাইড কৰি থৈ দিওঁ যাতে এইবোৰ চাফা কৰোঁতে অসুবিধা নহয় মই তাড়াতাড়ি চাফা কৰি লওঁ এইটো এটা পোৱালি মৰি গ'ল এইটো পেলাই দিওঁ মই পিন্ধি এইটো কুকুৰা পোৱালি মই পেলাই দিলোঁ মৰিল কেনেকৈ মৰিল মোৰ ইয়াৰ মেক্সিমাম 100টামান পোৱালি আছে ইয়াত কাগজবোৰ মই লাহে লাহে উঠাই দিওঁ ইয়াৰ পৰাই এইবাৰ ঝাৰুটো মাৰি লওঁ মই তাড়াতাড়ি ইয়াত যি ওপৰত যি দিয়া আছে এইবোৰ কামি চামি দি লওঁ এইটো মই দানাৰ বাবে এডাল ঢাকন ৰাখিছোঁ যাতে দানাটো ওলমি থাকে আৰু মই দানাটো ভৰাই লওঁ দানা বস্তা এইটো মই সেইটো দানা ইউজ কৰিছোঁ গডৰেজটো অনা নাই মই বেলেগ দানা আনিছোঁ গডৰেজত বহুত দাম চলিছে এতিয়া দানাটো দি লওঁ এইখিনি ৰাতিপুৱাৰে পানী মই পেলাই দিওঁ নতুন এটা আনি লওঁ বিপৰীত দিয়া পানী ৰাতি নতুন পানী আনিলোঁ কলৰ পৰাই এতিয়া গৰমৰ দিন সেইকাৰণে মই ঠাণ্ডা পানী আনি দিলোঁ কলৰ পৰাই এনেহ'লে মই কুহুমীয়া পানী খুৱাই দিলোঁ এই গৰম পানী অলপমান আৰু আমি ৰাতি ভেগত ইউজ কৰিম এইটো ফিমাৰেলটো ইউজ কৰিম ইয়াত বেছি ফিমাৰেল নেদাওঁ অকণমান দিম 2 সোপা দিলোঁ আৰু দিছোঁ অলপমান এইটো 3 লিটাৰে হেৰি পানীৰ টেংকি এইটো থৈ ল'লোঁ থৈ কাৰণে আৰু এটা ভাত দিলোঁ এইটো অষ্টবেট এইটো ফিমাৰেল এইটো অষ্টবেট অলপমান অষ্টবেট দি লওঁ লৈ কাৰণে ইহঁতক মই ৰাতি খাব দিম অষ্টবেট আৰু মই এটা চিৰিজ আৰু মই কেনেকৈ কি ঔষধ খুৱাব লাগে আপোনালোকক মই এটা ভিডিঅ' দিম আপোনালোকে যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব
তেতিয়াই নতুন নতুন ভিডিঅ'বোৰ দিলে আপোনালোকে পাই যাব। ছাবস্ক্ৰাইব কৰিলে বেল আইকনটো দবাই থ'ব যাতে নটিফিকেশ্যন বক্সত মোৰ ভিডিঅ'টো পোৱা। আপোনালোকে এইটো মই গুলি ল'লোঁ, লৈ কাৰণে সৰু সৰু পাত্ৰবোৰ ভৰাই লওঁ এইবোৰ, কাৰণ মোৰ 100টা পোৱালি এটা পাত্ৰত দিলে অসুবিধা হয়, সেইকাৰণে মই এই সৰু সৰু দুটা ইউজ কৰিছোঁ। আৰু আপোনালোকক যদি কণী ফুটোৱা মেচিন, কণী যিকোনো পোৱালি লাগে, হয়তো কণী ফুটোৱা মেচিন যিকোনো লাগে মোৰ তাতে পাই যাব। আপোনালোকে নিশ্চয় আপোনালোকে মোক কল কৰিব, মই এটা ফোন নম্বৰ দিম, ডিছক্ৰিপশ্যন বক্সত ফোন নম্বৰটো দি আছে আৰু ভিডিঅ'ৰ এই কোণাটোত আপোনালোকে দেখা পাইছে চাগে ফোন নম্বৰ দি আছে। আৰু মই এতিয়া নিউজ পেপাৰবোৰ দি লওঁ আৰু আপোনালোকৰ যদি কিবা চৰাইত কিবা পোহাওঁতে আপোনালোকৰ কিবা অসুবিধা হয় মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় উত্তৰ দিম। যদি কমেণ্টটো জনোৱা নাযায় তেনেহ'লে মোক এটা কল কৰিব গধূলি বা ভাটি বেলাই, কাৰণ মোৰ দুপৰীয়াই স্কুল থাকে, দুপৰীয়াই নামৰিব আপোনালোকে, মই ঘৰত নাথাকোঁ, দুপৰীয়াই স্কুলত যাওঁ। মই ইয়াত কাগজবোৰ পাৰি ল'লোঁ তাড়াতাড়ি, আৰু মই ভিডিঅ'বোৰ অলপমান তাড়াতাড়ি দেখুৱাইছোঁ কাৰণ ভিডিঅ'টো বহুত লম্বা হৈ যাব, মোটামুটি 15 মিনিটমানৰ হৈ যাব, সেইকাৰণে। আৰু মই ইয়াত দানাটো দি লওঁ, ইয়াত এনেকৈ ওলোমাই থওঁ দানাটো। মই দানা ডাঙৰ পাত্ৰ এটা ইউজ কৰিছোঁ আৰু সৰু দুটা ইউজ কৰিছোঁ, পানীৰ এটা ডাঙৰ ইউজ কৰিছোঁ, সৰু দুটা ইউজ কৰিছোঁ, আপোনালোকে চাব পাৰে লাগে। আৰু ইয়াত ইহঁতে দানা খাই লয়। আৰু আপোনালোকে বৰিং কেনেকৈ কৰে, কেনেকৈ কি কৰিব লাগে মই আপোনালোকক নেক্সট ভিডিঅ'ত দিম। ইহঁতে অলপমান ভয় খাইছে, সেই ভয়ৰ কাৰণে কোণাত সোমাইছে, হয়তো অলপমান গৰম বেছি হৈছে, মই কণ্ট্ৰলাৰটো ছেট কৰি দিছোঁ। আৰু ইয়াত মই পানী থওঁতে পানী পৰি গ'ল, এইকাৰণে বস্তাখন দি দিলোঁ। সিহঁতৰ ৰাতিৰ কাৰণে যি খোৱা বস্তু দিয়া হৈ গ'ল। আৰু এতিয়া আপোনালোকে মোৰ ইনকিউবেটাৰটো চাবলৈ বলক। মোৰ এতিয়া ইনকিউবেটাৰটো এইটো ৰুমত বিশেষকৈ লাইট নাই আছে, এইটো ৰুমত ইনকিউবেটাৰটো আছে। এতিয়া মই তালাটো খুলি লওঁ। এইটো মোৰ 200 কেপাচিটিৰ ইনকিউবেটাৰ, মই বেছি ডাঙৰ ইউজ কৰি থকা নাই, এটা বনাম 1000 কেপাচিটিৰ, কাৰণ মোৰ তাতে ইমান অৰ্ডাৰ নাহে কণীৰ কাৰণে, এইকাৰণে মই কণীবোৰ ডাঙৰ কৰি বেচি আছোঁ, বিক্ৰী কৰিছোঁ। আৰু যদি বেছিকৈ অৰ্ডাৰ আহিছে মই এটা বনাম ডাঙৰ চাই। এইটো মোৰ ইনকিউবেটাৰ, আৰু আপোনালোকক যদি ইনকিউবেটাৰ লাগে মোৰ তাতে নিশ্চয় পাব, আপুনি মোক কল কৰিব। আৰু ইয়াত 3খন ট্ৰে দি আছে, এটাত 80কৈ ধৰে, 200ৰ বেছিকৈ ধৰে অলপমান। আৰু এইবোৰ মোৰ এইটো কণ্ট্ৰলাৰ ইউজ কৰা আছে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰি আৰু কমেণ্ট কৰি জনাব কেনে লাগে। আৰু আপোনালোকক যদি কণী ফুটোৱা মেচিন বা যিকোনো পোৱালি লাগে আপোনালোকে মোক কমেণ্ট কৰি জনাব, আপোনালোকে নিশ্চয় পাব। আৰু মোৰ এইখিনি পোৱালি মই এইখিনি বিক্ৰী কৰাৰ কাৰণে নহয়, সেইটো মই পুহিছোঁ। আৰু আপোনালোকক যদি লাগে, যিমান কণী লাগে, পোৱালি লাগে, হয়তো ইনকিউবেটাৰ মেচিন লাগে, যি লাগে তাকে পাই যাব। আৰু এইবোৰ মোৰ ঔষধ। And the award of the year goes to this young